হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ এডোখৰ বিশেষ ঠাই। কওকচোন আমি সেই ঠাইডোখৰ চাওঁ একেলগে। য'ত আছে সেউজেৰে ভৰি। আহি আহি আমি সেই স্থানটোত উপনীত হলোহি। দাদা, আপুনি দুই এষাৰ কৈ দিয়কচোন বাৰু। এনাৰ প্ৰেজেন্সৰ এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি অতি সুন্দৰ ঠাইলৈ আহিছোঁ। চাংখাৰীৰ সমতীৰৱৰ্তী এখন গাঁও মান্দাকাটা বেজৰা সংযোগী এটি পথ। ইয়াত সুন্দৰ এটি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এটি ধুনীয়া পৰিৱেশ, য'ত আপোনাৰ মন, আপোনাৰ প্ৰাণ সজীৱ হ'ব। লগতে ইয়াত ধুনীয়া প্ৰাকৃতিক স্বাচ্ছন্দ্যৰ সোৱাদ পাব, কাৰণ এনেকুৱা পৰিৱেশ নাপাব আচলতে। এয়া চাওক আপোনালোকে, এয়া চাওক কি ধুনীয়া গছ গছনি, কি ধুনীয়া বিশুদ্ধ বায়ু, বিশুদ্ধ অক্সিজেন। আমি মানুহে কওঁ যে আজিকালি অক্সিজেন নোহোৱা হৈ গৈছে, বিশুদ্ধ অক্সিজেন নাই, কিন্তু ইয়াত আহক, মান্দাকাটালৈ আহক, এই ধুনীয়া সৌন্দৰ্য উপভোগ কৰক। আহক, আমি পৰৱৰ্তী স্থানসমূহলৈ আপোনালোকক লৈ যাম। বন্ধুসকলৰ লগত আজি অকণমান ঘূৰিলোঁ ফুৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।